নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক শিকাম হুইলি আগষ্ট টকা দাঙি যাব লাগে। আপোনালোকৰ বহুত ডিমাণ্ড আহি আছিল, হুইলিৰ কমেণ্ট কৰিছে, 3-4টা কমেণ্ট আহি গৈছিল হুইলি কেনেকৈ কৰে। আজি মই আপোনালোকক মডিফিকেশ্যন আৰু হুইলিৰ কাৰণে কি কি কৰিব লাগে গোটেইখিনি ক'ম। আপোনালোকে চাই থাকক আমাৰ চেনেল HCD ব্লগাৰ। বন্ধুসকল, এতিয়া আছো আমি মডিফিকেশ্যন। আপোনালোকে আগষ্ট টকা দাঙিবলৈ প্ৰথমতে কৰিব লাগিব এইটো ৰিক্সাৰ ফিউল, এইটো লগাব লাগিব ৰিক্সাৰ ফিউল। তেতিয়া আপোনাৰ কেনেকুৱা হ'ব, গিয়াৰ টাইপ হ'ব আৰু গিয়াৰ চাইকেলৰ নিচিনা হ'ব আৰু বন্ধুসকল, বুজি পাইছে চাগে। তাৰপিছত আপোনালোকে কৰিব লাগিব চাইকেলখন নাংটা এনেকৈ মোৰ নিচিনা কৰিব লাগে, ফুলকাই দিব লাগিব ইয়াত মদগাছ কেৰিয়াখন কাটিছোঁ মই। তাৰপিছত আগৰ এইখন ফুলকাই দিব, নৌকালে হ'ব ন, ওজনটো কিবা কম কৰিব পাৰিলে। তাৰপিছত আপোনাক লাগিব পিছৰ ব্ৰেকডাল, মোৰ যিহেতু নাই কিন্তু লগাই আছোঁ বন্ধুসকল। কিন্তু আপোনালোকে পিছৰ ব্ৰেকডাল লাগিব, মই কৈ আছোঁ কিয় লাগে পিছৰ ব্ৰেকডাল। আপোনালোকে এতিয়া চাই থাকক। এবাৰ আহিম আমি হুইলিৰ টিপত। আপোনালোকে ল'ব চাইকেলৰ পাম্প একদম কম, আগৰ চকাত বহি যাওঁতে, পিছৰ চকাত অলপমান বেছিকৈ ল'ব, কিন্তু বহুত বেছিকৈ নল'ব, মিডিয়াম টাইপ ল'ব আৰু চাই লওক। তেতিয়া আপোনালোকে বেলেঞ্চ ল'ব পাৰিব হুইলিত। এতিয়া আপোনালোকে হুইলি কৰিবলৈ প্ৰথম কথাটো হৈছে হুইলি কেতিয়াবা হেণ্ড প্ৰেছাৰ আনিছে এনেকৈ আপোনালোকে পেডেল প্ৰেছাৰ ৰাখিব লাগিব। ইয়াতে কেমেৰামেন ভৰিৰ তলত এনেকৈ, বুজি পাইছে নে আপোনালোকে? সেনেকৈ তেনেকৈ মানে তেনেকৈ। তাৰপিছত আপোনালোকে এতিয়া যাব লাগিব অলপমান নৰ্মেল স্পীডত। অলপমান নৰ্মেল স্পীডত যায় উঠি পেলাই এনেকৈ দাঙিবলৈ আপোনালোকে চেষ্টা কৰক, এদিন হ'লেও সফল হ'ব। মোৰ ভিডিঅ' চাইছে নহয় আপোনালোকে? হুইলি শিকিব লাগিব, মই শিকাই আছো আপোনালোকক হুইলি আগষ্ট টকা দাঙি। তাৰপিছত আপোনালোকে অলপ বহি পেলা কেমেৰা চিটটো ল'ব এনেকৈ তল কৰি। বন্ধুসকল, এতিয়া আপোনালোকক কি ক'ম, মই হুইলিয়ে শিকি আছো, শিকাই আছো। আপোনালোকে হুইলি দাঙিব সদায় পেডেল প্ৰেছাৰ এনেকৈ। এই হেণ্ড প্ৰেছাৰ মই আপোনালোকক হেণ্ড প্ৰেছাৰে দাঙিব নিদিওঁ, আপোনালোকে নাদাঙিব হেণ্ড প্ৰেছাৰে। আপোনালোকে দাঙিব অনলি পেডেল প্ৰেছাৰ, বুজি পাইছেনে? এতিয়া আপোনালোকে যাব অলপ নৰ্মেল স্পীডত যাব, বেছি জোৰত নাযাব, বেছি লাহে এনেকৈ নৰ্মেল স্পীডত যাব, যায় এনেকৈ পেডেল প্ৰেছাৰ, বুজি পাইছা না? এইটো অমৰেশ, আমাৰ অডিয়েঞ্চ অমৰেশ। এতিয়া হৈছে মেইন কথা, হুইলিত বহুত ৰিক্সি স্থান এটা। আপোনালোকে পৰিলে বহুত বেয়াকৈ পৰিব, নপৰিলে এইবোৰৰ আপি পঠি যাব। আপোনালোকে কি কৰিব, আপোনালোকে হুইলি ইমান মান কৰিলে ভাল হ'ব আৰু ইয়াত চাই যদি বেছি ওপৰ কৰে উল্টি পৰিব। আপোনালোকে 70 ডিগ্ৰীতকৈ ওপৰত নাযাব, 90 ডিগ্ৰী হ'লেতো আপোনালোকে ডাইৰেক্ট চিধা হৈ পৰি যাব। 70 ডিগ্ৰীৰ ওপৰত নাযাব, মই ৰিকমেণ্ড নকৰোঁ আপোনালোকক। এতিয়া মই আপোনালোকক পৰাৰ আইডিয়াটো ক'ম, পৰাৰ কেনেকৈ বাচিব পাৰে আপোনালোকে। এনেকৈ নুমি যাব, যদি নুমি নাযায় আপোনালোকে ধমকৈ পৰিব, চালবোৰ গোটাই যাব আপোনালোকে। সেইকাৰণে এনেকৈ নুমি যাব। আৰু ব্ৰেক থাকিলেতো ভালে, ব্ৰেক থাকিলেতো ভালে, এনেকৈ ব্ৰেক মাৰি আপোনালোকে হুইলিটো কৰিব পাৰিব। মোৰ ব্ৰেক নাই, ব্ৰেকডাল লগাই আছোঁ, ইয়াতে জ্বালাই মাৰিছোঁ। হ'ব, আপোনালোকে চিন্তা নকৰিব, ব্ৰেকিংটো মই লগালে 30 ছেকেণ্ডৰ ভিতৰত দেখুৱাই দিম। কিন্তু এতিয়া আপোনালোকক মই এনেকৈ দেখুৱাইছোঁ। এতিয়া আহিলোঁ আমি ষ্টেপ 3, হুইলি কণ্ট্ৰল। আপোনালোকে কণ্ট্ৰলটো কেনেকৈ কৰিব মই শিকাই দিওঁ। যেতিয়া ওপৰত যাব আপোনালোকে বেক চাইডটো ইফালত দেখি গ'লে এনেকৈ দিব, আৰু ইফালত দেখি গ'লে এনেকৈ দিব, তাৰমানে মাজত ৰাখিব লাগিব আৰু হেণ্ডেলডাল কণ্ট্ৰল ৰাখিব এনেকৈ। এতিয়া আপোনালোকক মই হুইলি কৰি দেখাইছোঁ, চাই থাকক মোক। হুইলি কৰিবলৈ মেইন কথাটো হৈছে কণ্ট্ৰল, হুইলি কণ্ট্ৰল। যিমানে আপোনালোকে কণ্ট্ৰল কৰি যাব পাৰিব, সিমানে আপোনালোকে দূৰলৈ হুইলি মাৰিব পাৰিব। হুইলি কণ্ট্ৰল চাই থাকক আপোনালোকে।
বন্ধুসকল আপোনালোকে চাই থাকক কেনেকৈ কৰোঁ মই কৰি গ'লে এনেকৈ নিমিলিব বন্ধুসকল এনেকৈ আপোনালোকে হুইলি শিকিব পাৰে যিমান প্ৰেক্টিচ কৰিব সিমান ভাল হুইলি মাৰিব পাৰিব ইয়াতকৈ যদি ডিটেইলছ ভিডিঅ' লাগে আপোনালোকে আকৌ কমেণ্ট কৰিব বেছিকৈ কমেণ্ট কৰিলে বেছিকৈ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকে ষ্টপি শিকিব পাৰে যদি মোক কৰিব পাৰে ষ্টপি ঠিকে আছোঁ আপোনালোকৰ মোৰ ষ্টপি যিমান কমেণ্ট কৰে সিমানেই মই ভিডিঅ' বনাম কমেণ্টৰ লগত কথা ষ্টপিৰ ডিটেইলছ ভিডিঅ' লাগে যদি কমেণ্ট কৰিব যিমানেই কমেণ্ট কৰে সিমানেই ভাল ভিডিঅ' আহিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধু লগৰীয়া যোন ষ্টাণ্ট কৰি ভাল পায় ব্লগিং চাই ভাল পায় ঠিক আছে বন্ধুসকল ভিডিঅ'টো আজিলৈ এইখিনিয়ে